প্ৰত্যেক দিন নিজকে প্ৰশ্ন কৰক, সদায় নিজক সোধক আৰু প্ৰশ্নবোৰ হ'ল এই ধৰণৰ: আজিৰ দিনটো মই যিদৰে পাৰ কৰিলোঁ, মোৰ লক্ষ্য ফালে আগুৱাই যোৱাকৈ পাৰ কৰিলোঁনে? প্ৰশ্ন সোধক। আস্ক ইয়ৰছেল্ফ ডেইলি, আজিৰ দিনটোত এনে কোন দুটা কাম আছিলে যি দুটা মই সম্পূৰ্ণ একাগ্ৰতাৰে, সম্পূৰ্ণ মনোযোগেৰে কৰিলোঁ? নিজক প্ৰশ্ন সোধক, সুধিবলৈ আৰম্ভ কৰক। প্ৰথমে এই প্ৰশ্নবোৰে আপোনাক আমনি দিব। যদি আপুনি দিনটোত একো গুৰুত্বপূৰ্ণ কামেই নকৰিলে, তেন্তে ৮৮,৪০০ ছেকেণ্ড আপুনি নষ্ট কৰি দিলে, বৰবাদ কৰি দিলে। তাৰ পাছত প্ৰশ্ন কৰক, আজিৰ দিনটোত কৰিবলগীয়া ৩টা বহুত দৰকাৰী কাম আছিল যিটো আপুনি কৰিব নোৱাৰিলে। প্ৰশ্ন সোধক, আজি কোন দুটা কাম আছিলে মই কৰা হ'লে মোৰ অলপ হ'লেও উন্নতি হ'ল হয়, মই অলপ হ'লেও উপকৃত হ'লোহেঁতেন? সোধক নিজকে। আজিৰ দিনটোত কি ভুল কৰিলোঁ যিটো আৰু কেতিয়াও নকৰোঁ? ভুল কৰাটো পাপ নহয়, কিন্তু একেটা ভুল দুবাৰ কৰাটো মহাপাপ। মেকিং এ মিষ্টেক ইজ নট এ ফল্ট, বাট ৰিপিটেড মিষ্টেক ইজ এ ক্ৰাইম। আজিৰ দিনটোত নতুন কি শিকিলোঁ যিয়ে মোৰ উন্নতি পথত আগুৱাই নিব? অভ্যাস কৰক নিজক প্ৰশ্ন সোধাৰ। আপোনাৰ জীৱন ক্ৰমান্বয়ে উন্নতি পথত আগুৱাই যাব। ধন্যবাদ।